নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভালে কুশলে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো সৰু নননহঁতৰ নামঘৰ। বহুদিনৰ পৰা ভাবি আছিলোঁ ইয়াতে এখন শৰাই দিম। আজি সেইখন শৰাই মই দি দিলোঁ 11টা বজাতে। পূৰা ভুঁই ৰুই আছে। ময়ো নামিম অলপ পাছত। মই ইয়াতে এখন শৰাই দি আছোঁ, এইটো কাৰণত মোৰ নননহঁতৰ ঘৰৰ ওচৰতে এইখিনি ৰুই আছে। মই এবাৰ নামি চাব লাগিব শৰাইখন ভাঙি পেলাই। পানী নাই? ময়ো নামিম ৰ'ব এবাৰ। চাম, বহু বছৰ নামা নাই। নামিম ৰ'ব। সেয়া মই এতিয়া অলপমান ফুৰি চাওঁ, ধুব পাৰোঁ নে নোৱাৰোঁ নাজানো। বহু বছৰ ছোৱালীতে একবাৰ আহিছিলোঁ, চাওঁ এবাৰ। আহি আছোঁ। দ আছে নেকি নে খুৰী? দ আছে নেকি? দেখোন ইফালে বহুত দ। ইমান সময় ৰুব পাৰি, চাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, ভাল লাগিব। মই দেখাই নাছিলোঁ, বহু বছৰ দেখা নাছিলোঁ বুজোৱা। বাতিকো মাৰা অলপ ৰ'বাবো। Hari dari Ziklak. Baru mami. Oh.
বছৰৰ মূৰত এনেকৈ মই নামিছোঁ ক্লাছ 8 নে 9ত থাকোঁতে এনেকৈ ঘৰত নামিছিলোঁ আমাৰ ওচৰতে সেনেকুৱা আছিলে পথাৰ তাত নামিছিলোঁ আজি আৰু ইমান বছৰৰ মূৰত মোৰ খুব ভাল লাগিল মই দেখি পেলাই ৰ'বই নোৱাৰিলোঁ নামি গ'লোঁ ভাল লাগিছে বতাহ লাগে কিন্তু ভাবা যায় আৰু বহুত গৰম লাগিব নেকি কিন্তু সেনেকুৱা গৰম নালাগে বতাহ এটা লাগে আৰু তলত পানী থাকে আৰু খুব মজা এটা লাগে বাপৰে বাপ মোৰ মানে এনেকুৱা ভাল লাগি আছে মই মানে আৰু অকণমান সময় ৰুম বুলিয়ে ভাবি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক খুব ভাল লাগিব পানী নহয় জাগা থব পাৰিব ইমান সময় ৰুলোঁ কিন্তু জোক দেখা নাপালোঁ জোক নাই বুলিয়ে কৈছে খুৰীহঁতে মই নামাৰ আগতে সুধিছিলোঁ জোক আছেনে নাই জোক নাই বুলি কৈছে কিন্তু সঁচা কথা জোক নাই ইমান সময় থাকিলোঁ এটাকো জোকে ধৰা নাই জোক থাকিলে কিন্তু মই নামিব নোৱাৰিলোঁ হয় খুব ভয় লাগে জোকক খুব ভাল লাগিল মুঠতে মই ভাবিব নোৱাৰোঁ মোৰ মনৰ ইচ্ছা এটা পূৰণ হ'ল বহু দিনৰ পৰাই ভাবি আছিলোঁ এনেকুৱা ভাল লাগিছে মই বুজাব নোৱাৰিম কাৰণ মই বহু দিনৰ পৰাই ভাবি আছিলোঁ মই এনেকৈ ক'ৰবাত ফুৰিবৰ খুব মন এটা আছিলে কাৰণ বহু বছৰ ছোৱালী অৱস্থাতে এদিন নে দুদিন গৈছিলোঁ ঘৰত তাৰপিছত মই গমেই নাপালোঁ হয় আজি যদি মই সৰু নননটোৰ ঘৰত নগ'লোঁ হয় মই সিহঁতৰ তাতে শৰাইখন দিব গৈ সেই গম পালোঁ যে তাৰ ওচৰৰ প্লটটোতে আমাৰ এওঁলোকৰ দাদাহঁতৰে প্লট সেইটো প্লটটোতে যে ভুই ৰুই আছে দেখা পাই মানে মই আৰু ৰ'ব নোৱাৰিলোঁ ভাবিলোঁ শৰাইখন দি লওঁ দি লৈ পেলাই শৰাইখন বিতৰণ কৰি পেলাই মই নামি যাম তাৰ পাছত মই শৰাইখন বিতৰণ কৰি ড্ৰেছযোৰ খুলি ল'লোঁ লৈ পেলাই মই পথাৰত নামি গ'লোঁ এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে অকণমান ৰুলোঁ মই বহু বছৰৰ মূৰত ইমান বছৰ ৰোৱা নাছিলোঁ প্ৰায় ক্লাছ 8 না 9ত আছিলোঁ তেতিয়াৰ পৰা ৰোৱাই নাছিলোঁ আজি হ'বই ন খুৰী মই আৰু এইখিনি ৰুই অলপ চাওঁ অলপমান হেৰি কৰি লওঁ উঠক না চিধা বাপরে বাপ কি আর করবো বাপরে এটা মোক গা ধুৱাতে যাব ভাল লাগিল বহু দিনৰ মূৰত এনেকৈ ৰুলোঁ মই বাপৰে ক্লাছ 8ত না 9ত পথাৰত গৈছিলোঁ একদম চব তিতি গ'লোঁ সেয়া জোক নাই কিন্তু জোক একদম নাই
সেইটো গান মই ধুলো দিয়া হ'ব দিয়া খুৰীহঁতে পানী খাম বুলি ক'লে সেয়া জাগটোৰে দি দিলোঁ কাৰণ ৰ'দো আছে বতাহটো থকাৰ কাৰণে গম নাপায় পানীত নামিলে এতিয়া মই লাহে লাহে গা ধুব যাওঁ আৰু কিন্তু ৰ'দ আছে ন ৰ'দটো দিছে পুৰা ৰ'দ দিছে নালগে ন ভাত আছে বনাই থৈছোঁ ভাত ইয়াতে এখন শৰাই দিবা আছে যাওক ৰ'দ দিছি মস্ত ৰ'দ দিছি হালদি আজি হে ইফালেও মই শৰাই দিলোঁ ইফালে ছাগলীৰ পোৱালি হৈছে 3টা ধুনীয়া একদম ক'লা চব আজি ভালেই দিনটো সেইফালে মই ভুঁইও ৰুলোঁ হেৰিত দি থবা কিহত দিবা কুকাৰত কুকাৰত দিলেও হ'ব এতিয়া ওলাচোন বইল খালি হ'ল চিমত এতিয়া গা ধুই লওঁ একদম লেতেৰা লেতেৰা লাগিছে গোটেই তিতি গৈছোঁ মই এতিয়া গা ধুই লওঁ যাওক আপোনালোকে গোটেই ৰ'দ দিছে বহুত এতিয়া পথাৰৰ পৰা ঘৰত আহি পালোঁ আহি পাই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ খুব ভাল লাগিল বহু দিনৰ মূৰত এনেকৈ পথাৰত নামিলোঁ এনেকুৱা চান্স মই পোৱাই নাছিলোঁ আজি হঠাতে পালোঁ পাই পেলাই মই মানে একদম নামি গ'লোঁ এয়া ফেহুও দি থৈ গ'ল অলপ আগতে যে নননটোৰ ছাগলীৰ পোৱালি হৈছিলে সিহঁতে ফেহুও বনালে আৰু মোকো অকণমান দি থৈ গ'ল এয়া মই খুব ভাল পাওঁ এতিয়া ফেহুখিনি মই খাই লওঁ এতিয়া ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম আজিলৈ আহিছোঁ নমস্কাৰ